নমস্কাৰ ৰাজ্যবাসী, এই মুহূৰ্তত আহি পৰিছে এক ব্ৰেকিং। 12 মে'ৰ পাছতে আহি আছে ভাল খবৰ। 3000লৈ বৃদ্ধি হ'ব পাৰে অৰুণোদয় আঁচনি। 12 মে'ৰ পাছতেই ৰাজ্যৰ মহিলালৈ আহিব ভাল খবৰ। 3000লৈ বৃদ্ধি হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন। হয়, এটা পৰিয়ালত দুজনে পাব অৰুণোদয় ধন। নতুন পদ্ধতিত দিয়া হ'ব এই আঁচনিৰ। হয়, ব্ৰেকিং নিউজ। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি চৰকাৰ গঠন কৰি নিৰ্বাচন প্ৰতিশ্ৰুতি পূৰণ কৰিব বিজেপি চৰকাৰ। 1250 টকাৰ পৰিৱৰ্তে 3000লৈ বৃদ্ধি হ'ব পাৰে অৰুণোদয় আঁচনি ধন। পৰৱৰ্তী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। উচ্ছেদক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই। হয়, নিৰ্বাচনৰ পাছতেই নতুনকৈ হ'বলগীয়া উচ্ছেদক লৈ চৰকাৰ গঠন কৰাৰ পিছদিনাৰে পৰা ৰাজ্যত চলিব ব্ৰেকিং। যদি 8 তাৰিখে চৰকাৰ হয়, তেন্তে 10 তাৰিখ পৰা সাজু হ'ব এটা এটাকৈ বাংলাদেশী মিয়া খেদাৰ সংকাৰ। অসমত বিজেপিৰ জয়লাভৰ পিছতেই বাংলাদেশীক ধমক। পৰৱৰ্তী খবৰ। 12 মে'ত মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিব। 12 মে'ত প্ৰধানমন্ত্ৰী উপস্থিত হ'ব। খানাপাৰাত অনুষ্ঠিত হ'ব বিশাল সমাৰোহ। হয়, শপত গ্ৰহণৰ অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 9 মে'ত অসমলৈ আহিব বিধায়িনী দলৰ নেতা। নিৰ্বাচনৰ বাবে শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লৈছে ডক্টৰ হিমন্ত